হাই টোপনিয়াই কি আছা? নাই ৰবা, বহুত টোপনি ধৰিছে আজি। আজি শুই থাকো দিয়া, হ'ব দিয়া, কালিৰ পৰা পঢ়িম দিয়া। থোৱা, আজি কালিৰ পৰা পঢ়িম দিয়া। আজিও টোপনিয়াই আছ? মানডেৰ পৰা পঢ়িম, প্লিজ মানডেৰ পৰা পঢ়িম। এই দুদিন মোৰ লছ হৈছে, যি লছ হৈছে আৰু। মানডেৰ পৰা পঢ়িম বুলি কৈছো নহয়, মই মানডেৰ পৰা পঢ়িম বা আজিও শুই থাকো দিয়া। দেৰি হয়, এটা দিন অফিচত মই সোনকালে যাই নাপাওঁ জানানে তোমালোকৰ কাৰণে। দেৰি সদায় ভাবোঁ যে মই সোনকালে উঠিম, সোনকালে উঠি সোনকালে কামখিনি কৰি যাম, কিন্তু তোমালোকৰ কাৰণে হৈ যায়। লাজ লাগে মোৰ ডেইলি এনেকৈ যদি অফিচলৈ যাওঁতে মোৰ দেৰি হয়, তো মানুহে মোক কি ক'ব কোৱাচোন? পটককৈ ওলোৱা, গাড়ীখন ওলোৱা পটককৈ। মোৰ সময় নাই ব'লা। আজি কিন্তু মই ডেইলি এনেকৈ লাজ পাই থাকিব নোৱাৰোঁ দেই। মই নাজানো, কালি মোক সোনকালে মাতি দিবা কিন্তু দেই, উঠিবই লাগিব মই। ব'লা ইমান লেতেৰা কৰে ঘৰ সদায়। দুবাৰ তিনিবাৰকৈ মই ঝাৰু দিব লাগে। কঁকালৰ বিষত মই লৰিব নোৱাৰোঁ। আই উঠিব নোৱাৰা হ'লো অ' মা, ডক্টৰে যিকেইটা এক্সাৰচাইজ দিছে সেইকেইটা কৰিম বুলিও মই সময় নাপাওঁ ঘৰৰ কাম কৰি। অ' মা, আজি উঠিম কালি উঠিম, ৰাতিপুৱা উঠিবই নোৱাৰোঁ। ৰাতিপুৱা উঠিলেতো মই কৰিব পাৰোঁ, মই এদিনো উঠিব পৰা নাই। মই উঠিমেই, কালিৰ পৰা মই উঠিমেই। এনেকৈ কিমান দিন গ'ল, 1 মাহ গুচি গ'ল মোৰ কালি কৰি, কিন্তু তোমালোক ঘৰৰ কাম কৰি মোৰ শেষ নহয়। তোমালোকে হেল্প কিয় নকৰা? 1 মাহ গুচি গ'ল, মই কৰিবই পৰা নাই। অ' মা মৰিলোঁ অ' ইমান বিষ কঁকালৰ। নমস্কাৰ। আপুনি কেৱল ভাবিয়েই থাকিবনে? কিবা এটা কাম আৰম্ভ কৰাৰ আগতে আমি ভাবিব লাগে, ঠিকেই, ভবাটো ভাল, ভাবি চিন্তিয়ে কাম কৰিব লাগে। কিন্তু আমি ভাবিয়ে যদি সময় কটাই দিওঁ, কালিৰ পৰা কৰিম, পৰহিৰ পৰা কৰিম, মানডে ষ্টাৰ্ট কৰিম, অহা মাহৰ পৰা কৰিম, কেইদিনমান পিছত কৰিম, এনেকৈ ভাবি থাকিলেই হ'বনে? কাৰণ যদি আমি ভাবিব লাগে ঠিকেই, কিন্তু ভাবি থকাৰ ফলত বহুদিন ভাবি থাকোঁতে যদি আমাৰ বহুখিনি সময় নষ্ট হয়, তেতিয়াহ'লে আমি সময়ক অসন্মান কৰা হয়। আৰু সময়ক আমি সদায় সন্মান কৰিব জানিব লাগে, কাৰণ সময় বহুত বলৱান। যদি আমি সময়ক সদব্যৱহাৰ নকৰোঁ, আমি যদি সন্মান নকৰোঁ, তেন্তে বলৱান সময় আমাক এৰি আঁতৰি যাব, আৰু তেতিয়া আমি পস্তাই কোনো লাভ নহ'ব। আমাৰ যিখিনি কৰিবলগীয়া মহৎ কাম আছিল, যিটো আমাৰ বাবে লাভ হয়, যিটো আমাৰ শাৰীৰিক লাভ হ'ব, যিটো আমাৰ মানসিক লাভ হ'ব, যিটো আমাৰ অৰ্থনৈতিক লাভ হ'ব, সামাজিক লাভ হ'ব, সেইখিনি আমি নাপাম, আৰু তেতিয়া আমি মূৰে কপালে হাত দিলেও একো লাভ নহ'ব। গতিকে সময়ৰ সদব্যৱহাৰ কৰিব শিকিব লাগিব, কাৰণ প্ৰতিটো কথাই, বিশেষকৈ ষ্টুডেণ্টসকলৰ ক্ষেত্ৰত এই কথাটো হয় যে টোপনি মাৰি থাকিব, কালিৰ পৰা পঢ়িম, পৰহিৰ পৰা পঢ়িম। মানে ষ্টুডেণ্টৰ ক্ষেত্ৰত বেছিভাগেই দেখা গৈছে যে এই সময়ৰ সদব্যৱহাৰ নকৰে, কিন্তু লক্ষ্যটো ঠিকেই ৰাখে যে মই এইটো পাছ কৰি পেলাই এইটো পঢ়িম, এইটো লাইন ল'ম, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা ডক্টৰ, কোনোবা প্ৰফেচাৰ, আৰুতো বহুত প্ৰফেশ্যন আছে যে সকলোৱে এটা এইম এটা লৈ লয় যে মই এইটো হ'ম, কিন্তু সেই ভাবি থাকোঁতেই যায়, সেইখিনি কৰ্মত ৰূপায়ণ নকৰে। মানে যি মতে পঢ়িব লাগে সেইমতে নপঢ়ে। কিন্তু অলিক কল্পনা কৰি জানো কিবা লাভ আছে? অলিক কল্পনা কৰি একো লাভ নহ'ব যদি সেইখিনি আমি সময়মতে কামখিনি নকৰোঁ। অকল ষ্টুডেণ্টৰ ক্ষেত্ৰতে নহয়, আমি ডাঙৰ মানুহখিনিও আমি সদায় সেইটো কৰোঁ। যেনে ধৰক এই যে ভিডিঅ'টোত দেখিলোঁ আমি কঁকালৰ বিষ, আমি সদায় শাৰীৰিক শ্ৰম কৰি থাকিব লাগে, লগতে এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে। যদি নকৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰত যেনেকৈ মানে থাকিব লাগে ঠিক তেনেকৈ নাথাকে। সেইখিনি শাৰীৰিক উন্নতিৰ কাৰণে কৰিব লাগে, কিন্তু আজি কৰিম, এলাহ লাগে, কালি কৰিম, পৰহি কৰিম, সময় নাপাওঁ, নানানটা মানে অজুহাত দেখুওৱা যায়। আজি সময় নহ'ল, কালি দিম, এইটো কাৰণত পৰা নাই, সেইটো কাৰণত পৰা নাই। এতিয়া সদায় দেৰি হয়, নাই কালিৰ পৰা সোনকালে উঠিম, কাম কৰি পেলাই কালি এডভান্স যাম, কিন্তু যোৱাই নহয়। তেনেকৈ বছৰৰ পিছত বছৰ বাগৰি যায় যে সময়মতে কামখিনি কৰা নহয়। গতিকে এখন ধুনীয়াকৈ ৰুটিন এখন বনাই ল'ব লাগে। মই কেতিয়া উঠিম, কেতিয়া শুম, কেতিয়া কোনটো সময়ত কি কৰিম তাৰে ৰুটিন বনোৱা নাযায়, কিন্তু এটলিষ্ট খোৱাখিনি আমি কোনটো সময়ত খাম, কোনটো সময়ত বিচনালৈ যাম, কোনটো সময়ত টোপনিৰ পৰা উঠিম, কোনখিনি আমাৰ ষ্টাডি টাইম, কোনখিনি আমাৰ এক্সাৰচাইজৰ টাইম, এনেকুৱা টাইমখিনিৰ সময়সীমা বান্ধি ল'ব লাগে। তেতিয়া আমাৰ শৰীৰ মনৰ উন্নতিৰ লগতে আমাৰ ফেমিলিৰ সকলোৱে আনন্দ মনেৰে থাকিব পাৰিব। আৰু যদি সময়ৰ সদব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে খুব পস্তাব লাগিব। আজিলৈ বাই।